সুপ্ৰভাত। কালি আমাৰ অসমৰ ৰাইজে বা কি কৰিলে নাজানো, কিন্তু কালি মই বহু বিৰতিৰ পিছত এটা বন্ধ হৈছিলে। আচলতে বন্ধ সমৰ্থন কৰি মই ওলাই অহা নাছিলোঁ, অলপ জিৰণি ল'ব ইচ্ছা গৈছিলে। বহুদিন কৰ্ম কৰি থাকোঁ, কৰ্মত অলপ জিৰণি এটা পালে ভাল হয়, সেইবাবে অলপ জিৰণি ল'লোঁ। আৰু আমাৰ অসমৰ যিবিলাক থলুৱা খেল আছিলে, কুটু কুটু খেল, আমি সৰুতে খেলোঁ টাংগুটি এতিয়া ল'ৰা ছোৱালীয়ে বহুতে নাজানে। খোলা গুটি ভঙা খেল বহুতে নাজানে, কাবাডী খেল এতিয়াও বহুতে নাজানে। আমি সেইবিলাক খেলিলোঁ, আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকো অলপ গম পালে যে টাংগুটি কেনেকুৱা খেলে বা খোলা গুটি ভঙা কেনেকৈ খেলে। সংগঠনবিলাকে বন্ধ দিছে দিয়ক। আৰু চৰ অঞ্চলত এচাম লুঙি টুপি পিন্ধা লোকে আমি অসমীয়া ভাষা সংস্কৃতিৰ আমি কাৰণে লাগিছোঁ। তেওঁলোকে অসমীয়া ভাষা সংস্কৃতিৰ লাগিছে, খুব ভাল কথা। লুঙি টুপি পিন্ধি হ'লেও তেওঁলোকে ভাষাৰ যিবিলাক শব্দ উচ্চাৰণ কৰিব নোৱাৰে, অসমীয়া। ঠিক তেনেকুৱা কথাবিলাক, এইবিলাক এই জাতীয় সংগঠনবিলাক সমৰ্থক হয়। ঠিক তেনেকুৱা এতিয়া এই বন্ধটো দিছে। আচলতে সৰু সৰু ল'ৰা ছোৱালীবিলাক ওলাই আহিছে স্কুলৰ স্কুল কলেজৰ ল'ৰা ছোৱালী, যিসকলে ক্লাছ কৰি ভাল নাপায়। স্কুল কলেজৰ বেকচাইডে প্ৰেমপ্ৰীতি কৰি থকা আমাৰ পৰিলক্ষিত বহুত হয়। বহু কলেজৰ ভাল কলেজৰ ল'ৰা ছোৱালীক প্ৰেমপ্ৰীতি কথা কৰি থকা আমি দেখা পাওঁ আৰু দেখিছোঁ। তেওঁলোকে এই বৃদ্ধকেইজনৰ লগত ওলাই আহিছে, একো ডাঙৰ কথা নহয়। অসমত 30% ওলাই আহিছে, একো ডাঙৰ কথা নহয়, ওলাই আহক, কিনো আছে, এইখিনি সাধাৰণ কথা এইখিনি। আৰু এই বন্ধ যে দিছে, আচলতে আছুৰ যিকেইজন ব্যক্তি বা যিকেইজন জাতীয় সংগঠনৰ ব্যক্তি, তেওঁলোকৰ এতিয়া বৃদ্ধ অৱস্থা। আৰু বৃদ্ধ অৱস্থাত আচলতে কি হয়, মানসিকভাৱে তেওঁলোকে কিছুমান বস্তু চিন্তা চৰ্চা কৰিবলৈ অলপ সক্ষম নহয়, সেইকাৰণে অলপ মাইনাছ পইণ্ট হৈ থাকে। তেওঁলোকে সেইবাবে বন্ধ দিছে। অসমৰ প্ৰগতি তেওঁলোকে বিচৰা নাই। অসমৰ সম্পদ, জাতীয় সম্পদ, দেশৰ সম্পদবিলাক তেওঁলোকে সংৰক্ষিত হৈ থকাটো বিচৰা নাই, বা ভাৰতবৰ্ষখন বা অসমখন এটা প্ৰগতিৰ পথত আগুৱাই গৈ এখন প্ৰগতিশীল ৰাজ্য হিচাপে গোটেই ভাৰতৰ ভিতৰত, গোটেই বিশ্বৰ ভিতৰতে যে এখন সুনাম থকা ৰাজ্য হিচাপে যিহেতু পৰিগণিত কৰিবলৈ বিচাৰি আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে, তেওঁলোকে বিচৰা নাই। একো ডাঙৰ কথা নহয়, তেওঁলোকে নিবিচাৰে, কিন্তু তেওঁলোকে কৰি আছে, কৰি থাকক। চৰকাৰৰ কাম চৰকাৰে কৰি আছে। কেব আহিবই, হিন্দুস্তানত হিন্দু থাকিবই। আৰু এগৰাকী মহিলাৰ মই হোৱাটছএপত মই মেছেজ পালোঁ, মোৰ বন্ধু এগৰাকীয়ে দিছে, আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব গড়কাপ্তানী মন্ত্ৰী, তেখেতৰ মাকক লৈ এটা অশ্লীল ভাষা প্ৰয়োগ কৰি তেখেতে গালি পাৰিছে। তেখেত বুলি নকওঁ, তাই গালি পাৰিছে। আচলতে সেই ছোৱালীগৰাকী কিজানি ছোৱালী নে বোৱাৰী নাজানো দেই, জিন্স পেণ্ট পিন্ধিছে, এটা টি চাৰ্ট পিন্ধিছে, যিবিলাক অসম আন্দোলনৰ পিছৰ পৰা মই কৈছোঁ যে বহু জীয়াৰী বোৱাৰী গুৰু গোহাঁই নমনা হৈছে। জাতীয় সংস্কৃতিৰ লগত তেওঁলোকৰ কোনো হেৰি নাই, তেওঁলোকে প্ৰতিবাদ কৰিব আহে, আৰু কি কৰ্ম কৰে তেওঁলোকে জানে। এইবিলাক আপোনালোকেও গম পায়, আমিও গম পাওঁ। চব কথা মুখেৰে কোৱাটো ভাল নহয়, ক'বও বিচৰা নাই। আপোনালোকে গম পায় তেওঁলোকৰ নৈতিক চৰিত্ৰবিলাক কেনেকুৱা। হিমন্ত শৰ্মাদেৱৰ যে মাতৃক যে ইমান অশ্লীল ভাষাৰে তেখেতে গালি পাৰিলে, আচলতে সেইগৰাকী মহিলা বা নাৰী ছোৱালীয়ে যিয়ে নহওক, এনেকুৱা মনত হয় যে তাই চুনাগাছিৰ পৰা জন্ম পাই অহা এগৰাকী মাতৃৰ সন্তান, নহ'লে আমাৰ শিলচৰত থকা কিবা 14 নম্বৰ গুলি নে 14 নম্বৰ লাইনত জন্ম হৈ অহা সেই মাতৃৰ সন্তান হ'ব পাৰে চাগে। সেইবাবে এনেকুৱা এগৰাকী আই মাতৃক ইমান অশ্লীল ভাষাৰে অমুকৰ সন্তান বুলি কোনো সভ্য ছোৱালী, কোনো শিক্ষিত আৰু জ্ঞানী ছোৱালী কেতিয়াও নকয়, বা মহিলা বোৱাৰীও নকয়, তাই কৈছে। আৰু এতিয়া যেতিয়া মন্ত্ৰী নুমাবৰ সময় হয়, তেতিয়া উজ্জ্বল পোহৰ হয়। ঠিক তেনেকুৱা এই জাতীয় সংগঠনবিলাক চান্দা তোলা আৰু এনেকুৱা অ'হ আল্লাহ আল্লাহ কৰিব পৰা বস্তুবিলাক এতিয়া মুখিমূৰ হ'ব। কেব হৈ যোৱাৰ পিছত তেওঁলোকৰ আৰু কোনো ইছ্যু নাথাকিব, হুলস্থুল কৰিব নোৱাৰিব, চান্দা উঠাব নোৱাৰিব। তাৰ বাবে তেওঁলোকে অলপ কৰিছে, আমিও অলপ সিহঁতে বন্ধ দিছে, অলপ ৰেষ্ট লৈছোঁ। আৰু আজি এই বন্ধৰ পিছদিনাখন দুগুণ উৎসাহেৰে কৰ্মচাৰীসকলে কামত মনোনিয়োগ কৰা পৰিলক্ষিত হৈছে। পদপথত হওক বা ৰাস্তাত বহুত ভিৰ যান জঁটৰ সৃষ্টি হৈছে। আজি নতুন উদ্যমেৰে তেওঁলোকে অসমৰ প্ৰগতিৰ বাবে কাম কৰিবলৈ ওলাই আহিছে।
মানে যিসকলে কালি অলপ ৰেষ্ট লৈছিলে আৰু যিসকলে কালি বন্ধৰ নামত ওলাই আছিলে তেওঁলোকে মদ্যপান কৰিছিলে অলপ গাৰ বিষ চিক উঠিছে চাগে সেইটো কাৰণে এতিয়া হয়তো মানে শুই আছে আৰু কিছুমানে ভাং খাই শুই থাকিব পাৰে সকলোতো আৰু মদ খাব ইমান পইচা নাপায় গেলা হয়তো খাব পাৰে বটলটো নাপায় কিমান চান্দা তুলি কিমানক মদ পানী খুৱাব নহয় জানো মোৰ এইখিনিয়ে ক'ব লগা অসমখন প্ৰগতিৰ পথত আহিবলৈ দিয়ক আপোনালোক অসমৰ কোনো অভিভাৱক নহয় আমি আপোনালোক অভিভাৱক বুলি আমি ভবা নাই আৰু নাভাবোঁ দেশখনক প্ৰগতিৰ পথত আগুৱাই যাব দিয়ক হিন্দুস্তানত হিন্দু থাকিবই আৰু যিসকল অসমীয়া মুছলমানে এই অবৈধ বাংলাদেশীসকলক সমৰ্থন কৰে তেওঁলোকক মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ আপোনালোকে এই ধৰ্মৰ গণ্ডিত তেওঁলোকক সমৰ্থন নজনাব আৰু এইবাবে মই কৈছোঁ সিদিনা দক্ষিণ মানে দক্ষিণ ছাইডৰ আমাৰ যিটো ছয়গাঁও বকু অঞ্চলত মানে জনজাতীয় এটা নৃত্যগোষ্ঠী দলক যি মানে নগ্নভাৱে এই ডেন্স কৰিবলৈ জোৰ দস্তি কৰিছিলে শৰীৰত স্পৰ্শ কৰিছিলে তেওঁলোকে মৰণ কাতৰ চিঞৰলৈ মানে পলাই পতং দিছিলে এইসকল বাংলাদেশীমূলক আপোনালোকে মৌন হৈ সমৰ্থন নকৰিব আৰু এইসকলৰ কাৰণে আপোনালোক অপদস্থ বা অসন্মানিত হৈ আছে এইসকলৰ বাবে আপোনালোক ওলাই আহক মাত মাতক সকলো অসমীয়া সমাজ আৰু অসমীয়া মুছলমান সমাজ সকলো ওলাই আহক আপোনালোক আমাৰ হিন্দুৰ পৰাই কনভাৰ্ট হৈ এই মোগলৰ আক্ৰমণত অতিষ্ঠ হৈ তিষ্ঠিব নোৱাৰি আপোনালোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে আপোনালোক যে উভতি আহিব বিচাৰে পুনৰ আমি স্বাগতম জনাওঁ আমি আহিবলৈও নকওঁ যদি আপোনালোক আহিব পাৰে নিজৰ লজ্জাবোধ বা অনুশোচনা অনুতপ্ত হৈ আহিব পাৰে তাৰ বাবে মই বিনম্ৰ অনুৰোধ জনালোঁ আৰু দেশখন প্ৰগতিৰ পিনে যাব দিয়ক প্ৰগতিৰ পথত আগুৱাই যাব দিয়ক আৰু এনেকুৱা অপশক্তিবিলাকক মানে প্ৰতিৰোধ কৰক আৰু এনেকুৱা জাতীয় সংগঠনক আপোনালোকে সমূলি যোগ্য প্ৰত্যুত্তৰ দিয়ক ধন্যবাদ